যেটো ভাদৰ মাহ আমি এটা নামঘৰত যাবলৈ ওলাই আছো মানে কাপোৰ কানি ধুনীয়াকৈ পিন্ধি ৰেডি হলো মামা গ'ল বস্তুবোৰ লৈ એટલે মামি পৰা ওলাই ৰেডি মোহে হোৱা নাই মই এতিয়া ধুনীয়াকৈ ওলাই কৰি যাম আমাৰ নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখাম দেই ভিডিঅ'টো চাই থাকিব আমাৰ আইতাক এৰি থৈ যাম আমি দিয়া 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 চাও যেটো ঘৰত কোনো নাথাকিব এইফালে এটাৰ ভিতৰত মোবাইল চাই আছে ইফালে মাও নাজানে মোবাইল চব মোবাইল এডিক্টেড আমাৰ ঘৰৰ বিলাক সৰুৰ পৰাই নামঘৰ বুলি ক'লে বেলেগ এটা টান আছে ইমান যে ভাল লাগে নহয়নে নামঘৰত সোমোৱাৰ লগে লগে মনটো যে কি হৈ যায় মানে বুজাব নোৱাৰোঁ ইমান ধুনীয়া এটা শান্তি পৰিৱেশ চাৰিওফালে ভকতসকলে বহি পঢ়া পুথি নাম সৰুৰ পৰাই নামঘৰৰ যিকোনো অনুষ্ঠানতেই মানে আজিৰ তাৰিখলৈকে আছে এই যে মাধৱদেৱৰ তিথি শংকৰদেৱৰ তিথি একোৱেই বাদ নপৰে প্ৰত্যেকটো ভাগতে যোৱা হয় আজিও গ'লোঁ ঘৰৰ সকলো মিলি ভাদ মাহ বুলি আৰু যে নামঘৰত গৈ ভাল লগা আৰু এটা কাৰণ চাদৰ মেখেলা পিন্ধাটো ধুনীয়াকৈ এযোৰ বগা চাদৰ মেখেলা পিন্ধি যোৱাটো এটা চখ নামঘৰত থকা আটাইবোৰ মোৰ আপোন মানুহ ভালে থাকক তেওঁলোক সদায় আজি সন্ধিয়াটো এনেকৈ কটাবলৈ পাই মোৰ যে বহুত ভাল লাগিল এইফালে আমাৰ ময়ূৰীহঁত দেখিছেনে আৰু সেৱা চেৱা কৰি ধুনীয়াকৈ আহিবলৈ হ'ল ঘৰলৈ আহিলোঁ আপোনালোকক আমাৰ নামঘৰৰ পৰিৱেশটো অকণমান কৰি দেখালোঁ আপোনালোকেও বাৰু ভাদ মাহ বুলি নামঘৰলৈ গ'লনে জনাবচোন ভগৱানৰ ওচৰত সেৱা কৰিলোঁ সকলোবোৰ ভালে থাকক সকলোৰে মংগল হওক আজি আহিছোঁ বাই